ৱেলকাম টু ৰুহুল আমিন ব্লগছ। আজি আমি গৈ আছোঁ সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত, আৰু এই সভাখন অনুষ্ঠিত হ'ব গুমাৰীঘাটাত। তো প্রথমে আটাইলৈ কোনো গৰীয়া জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা যাচিছোঁ। তো আমি প্ৰত্যেকেই জানো সদৌ অসম গৰীয়া জাতীয় পৰিষদ এটা জাতীয় সংগঠন, জাতিৰ উত্তৰণৰ কাৰণে, জাতিৰ জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে, জনগোষ্ঠীটোৰ যিটো জাতীয় পৰিচয়, যিটো আইডেণ্টিটি, আৰু অসমত সাম্ৰাজ্যৰ যিটো মানে স্থান আমাৰ যিটো মানে আৰম্ভণি প্ৰথম ঘটিছে, সেইটো যদি আমি চাবলৈ যাওঁ, সেইটো কিন্তু তাৰ পৰা শিক্ষা ল'ব পৰা তেওঁলোকৰ সৰু সৰু আমি অসমৰ সাম্ৰাজ্য তুৰ্কী সাম্ৰাজ্য আছে, তুৰ্কীসকল কিন্তু আমি যেতিয়া অসমীয়া বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণ, ঠিক তেনেদৰে তুৰ্কী এটা জনগোষ্ঠীৰ বিভিন্ন ট্ৰাইবত ভাগ থাকে, বিভিন্ন ট্ৰাইব চেলুক আছিলে, কাই আছিলে, বিভিন্ন আছিলে, তাৰে এটা জনগোষ্ঠী আছিলে কাই। কাই জনগোষ্ঠীৰ ইনিচিয়েটিভত আপোনাৰ কায়ে নিজৰ শক্তিশালী কৰি যাব গোটেই তুৰ্কী জাতিৰ বিশ্ব সাম্ৰাজ্য গঠন কৰিব, যাৰ যি আপোনাৰ সকলোকে ৰাখে। গতিকে যদি প্ৰতিষ্ঠানকে সংগঠিত কৰিব বিচাৰে,
কামত কোনোবা বেলেগ তেনেকুৱা মানসিক কাম হ'ব পাৰে। গতিকে তেওঁলোকক সহযোগ কৰিবলৈ বহুখিনি পৰৱৰ্তী মানে আমাৰ মানে মাজত এই তেজৰ যিটো মানে কণিকা সেইটো আমাৰ একে নোহোৱাৰ কাৰণে সংগঠনটো আমাৰ আছে। এই সংগঠনক আমি ভৱিষ্যতে কেনেকৈ আগবঢ়াই লৈ যাম এই বিষয়টোত আমাৰ কেন্দ্ৰীয় নেতৃত্বই, আমাৰ ৰাজ্যিক নেতৃত্বই আৰু আমাৰ জিলা পৰ্যায়ৰ বিষয়ভাৱে আপোনালোকে ইতিমধ্যে জনাইছে। তো আমি বিগত মিটিংবিলাকত আমি কৈছোঁ যে এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে, কথাষাৰ মনত কৰিব যে এটা জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে জাতিটোৰ উত্তৰ পুৰুষৰ আৰ্থিক, শাৰীৰিক, মানসিক আৰু বৌদ্ধিক শক্তি নিৰ্ভৰ কৰে। এই আটাইকেইটা দিশ আমি নেক্সট জেনেৰেশ্যনৰ উত্তৰ পুৰুষ হয় নে নহয়? আমাৰ নেক্সট জেনেৰেশ্যনৰ উত্তৰ পুৰুষ আমি জাতিটো এনেকুৱা ধৰণে আগবঢ়াই লৈ যাওঁ। আজি আমি ইয়াত সংকল্পবদ্ধ হ'ব লাগিব যে আমি আমাৰ যিটো আমাৰ নেক্সট জেনেৰেশ্যন হ'ব আমাক কিন্তু ফ'ল' আপ কৰিব। আমি 18,000 বছৰ আগত মানুহৰ কেনে অৱস্থা আছিলে, আজি কেনেকুৱা হ'ল, একেই কথা আমি তাৰমানে আমাৰ জাতিটো আমি নেক্সট জেনেৰেশ্যন আমি কি হৈ যাম। আজি আমি ঐক্যবদ্ধ হৈ আমাৰ জাতিটোৰ কাৰণে পৰিকল্পনা কৰিব লাগিব। অসমত আমাক ইছলামৰ নামত বিভিন্ন ধৰণে আমাক চৰ্চা কৰা হৈছে নে নাই? বিভিন্নজনে আমাক ক্ৰিটিচাইজ কৰে। আজি আমাৰ এইমাত্ৰ সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনা যে আমি আলে আহমেদ হুছেইন হোৱাৰ কাৰণে আমাক বিভিন্ন সময়ত আমি মিয়াৰ লগত একাকাৰ হৈ যাওঁ। কেতিয়াবা আমাক তাৰমানে মিয়া বুলি মানে ক'ব বিচাৰে, তাৰমানে অসমত আমাৰ থকাৰে অধিকাৰ নাই এনেকুৱা ধৰণৰ কথা ক'ব বিচাৰে। যোৱা NRCৰ সময়ত আমাৰ মানুহে বহুতো দিঘটাৰ হৈছে নে নাই? দিঘটাৰ হৈছে কিয় হৈছে যে তেখেত আলী বা হুছেইন বা আহমেদ টাইটেল হোৱাৰ কাৰণে দিঘটাৰ হৈছে। গতিকে আমি অদূৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী যাতে তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ কাৰণে আমি সদৌ অসম গৰিয়া যাত্ৰা পৰিষদৰ আমাৰ জন্ম হৈছে আৰু সদৌ